আমি জীৱনত কিছুমান কথা ধ্যানত চলিলে আমাৰ এই সাধাৰণ জীৱনখন আৰু সাধাৰণ হৈ যায়। সেইবোৰ যেনে আমি কেতিয়াবা অতি দুখত যাতে কিবা ডিচিশ্যন এখন নলওঁ, আৰু আমি অতি খঙত থকা সময়ত যাতে কাৰোবাক উত্তৰ নিদিওঁ, আৰু আমি অতি হাঁহি বা আনন্দত যাতে আমি কাৰোবাক কথা দি নিদিওঁ। কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় আমাৰ তেনেকুৱা সময়বোৰত আমি নিজকে নিজে আৰু কঠিন ৰূপলৈ গুচি যাওঁ। কিবা খং এখন হৈছে, খঙত এটাতো আৰু বেলেগ কিবা এটা কৰি দিলোঁ। কেতিয়াবা আমাৰ মনত দুখ এখন লাগিছে, কিবা ডিচিশ্যন এখন আমি ভুলক্ৰমে কিবা লৈ ল'লোঁ, আৰু এনেই হাঁহি মজ মস্তিত যাতে আমি কেতিয়াবা কাৰোবাৰ কথা দি জবানত যাতে আমি কয় নহয় যে মিছলীয়া হৈ নুফুৰোঁ, তেতিয়াহ'লে আমাৰ এই সাধাৰণ জীৱনখন যেন আৰু সাধাৰণ হৈ পৰিব।